মুখ্যমন্ত্ৰী হ'ব বুলি চাৰিওফালে প্ৰচাৰ চলাই চাওক ৰিপুণ বৰাই যিমানে মুখ্যমন্ত্ৰী হ'ব বুলি প্ৰচাৰ চলায় সিমানে এই প্ৰশ্নৰ উদয় হ'ব যে মুখ্যমন্ত্ৰী কাৰ সমৰ্থনত হ'ব বদৰুদ্দিন আজমলৰ সমৰ্থনত হ'বনে নিজে হ'ব গহপুৰৰ ৰাইজে বদৰুদ্দিন আজমলক দিছপুৰৰ বৰঘৰত সোমাব নিদিয়ে গহপুৰৰ ৰাইজৰ বাবে মুখ্যমন্ত্ৰী সৰু কথা অসমৰ স্বাভিমান অসমৰ সভ্যতা আৰু অসমৰ সংস্কৃতি আটাইতকৈ ডাঙৰ কথা ছাৰ আপুনি গোটেই অসমজুৰি প্ৰচাৰ চলাই আছে এবাৰ কেনে দেখিছে কিমান চিট পাব আমি আগতকৈ বেছি চিট পাম আৰু সংকল্প এশৰ ৰিপুণ বৰাই কৈছে আপুনি গোপনে বাংলাদেশৰ ঢাকেশ্বৰী মন্দিৰলৈ যায় হয়তো কি বেয়া ভাই হিন্দু মানুহে ঢাকেশ্বৰীত নগৈ ক'ত যাব আৰে মই হিন্দু হৈ য'তে য'তে হিন্দু সভ্যতা আছে তাতে সনাতন চাণক্যই কৈছিলে যে য'ত য'ত হিন্দু আছিল হিন্দু আছে সেয়ে ভাৰত গতিকে ঢাকেশ্বৰী মন্দিৰত যোৱাটো কি ভুল কথা ছাৰ ৱেষ্ট বেংগলৰ এটা অতি চিনাকি নাম হৈছে নিৰ্বাচনত খেলা হবে বুলি এবাৰ অসমত আপুনি কি শ্লোগান দিয়ে এইবিলাক বেংগলত কি আছে কি নাই মই নাজানো মোৰ ইয়াত চিধা কথা সুৰক্ষা সভ্যতা বিকাশৰ বাবে আমি নিৰ্বাচন খেলিছোঁ আমি ইয়াত কোনো খেলা নাই চিধি আমি সভ্যতা সংস্কৃতিৰ যুদ্ধত নামিছোঁ পুত্ৰ জীয়ৰী বোৱাৰী নামাটো একো ভুল হোৱা নাই খালি জীয়ৰী বোৱাৰী পুত্ৰক মই অনুৰোধ কৰিম যে আজমলৰ হৈ নামিব নালাগে যি আদৰ্শেৰে কনকলতা বৰুৱাই নিজৰ জীৱন বলিদান দিছিল সেই আদৰ্শৰে আগবাঢ়ি যাব মোৰ পৰামৰ্শ এইটোৱে আজমলৰ লগত লগ লাগি গাটো গোন্ধাই ল'ব নালাগে আঁতৰ গোন্ধাই থাকিব আপুনি গোটেই অসমত নিৰ্বাচনৰ প্ৰচাৰ চলাইছে আপুনি আপোনাৰ মুখ্য চেলেঞ্জ হিচাপে কোনটো দলক মোৰ চেলেঞ্জ একো নাই মোৰ কথা এটাই যে আজমলক এনেকৈ খুন্দিব লাগে ৰাজনৈতিকভাৱে সেই খুন্দাৰ পৰা যাতে আৰু ওলাই আহিব নোৱাৰে এই নিৰ্বাচনত মানুহে অখিল গগৈ লুৰিণ গগৈ এইবিলাক আলোচনা কৰা নাই ২৬ত কথা পাতিম যি ৰাষ্ট্ৰীয় নেতাসকল আহিছে বিজেপিৰ যি নিৰ্বাচনী যি প্ৰচাৰ চলাইছে মূল লক্ষ্য আপোনাক কৰি গৈছে আক্ৰমণৰ লক্ষ্য আপোনাক কৰি গৈছে কি ক'ব আপুনি ভয়ে কম্পিত হৈ আছে ভয়ে কাঁপি আছে এইসকলে অহাৰ আগত চবে মেছেজ দি দিয়ে ইয়াত আহিলে খালি বদৰুদ্দিনৰ বিৰুদ্ধে মাতিব কেনে কোনো এইসকলৰ হাতত কোনো সমস্যা নাই নাজানে অসমত ৫ বছৰ আগত প্ৰাইম মিনিষ্টাৰে কি কৈ গৈছিল আমাৰ অমিত শ্বাহজীয়ে কি কৈছিল আমাৰ সৰ্বানন্দ সোণোৱাল চাহাবে কি কৈছিল কোনো এটা ৱাদা ইয়াত নাই কোনো এটাও প্ৰমিছ পূৰা কৰিব পৰা নাই এতিয়া কিমান বুজাব বোলে এক কথা সহজ আছে আজমলৰ বিৰুদ্ধে মাতি দিলে চব হৈ যাব অসমৰ মানুহে ইমান বুজাই নেকি অসমৰ মানুহে বুজি আছে এইসকলে নিজে একো ক'ব লগা নাই এক কাম ইসকলে কৰা নাই এতিয়া কি কৰিব বদৰুদ্দিন খাৰাপ বদৰুদ্দিন কংগ্ৰেছ আৰু আপোনালোকৰ যি চিট শ্বেয়াৰিঙক নিৰ্বাচনত প্ৰভাৱ পেলাব নেকি না কি মতামত কৰিছে একোতো হোৱা নাই চিট শ্বেয়াৰিঙক লৈ পেলাই না একো হোৱা নাই শেষ দিন হয় 10 দিন আগে শেষ হৈ গ'ল কিছুটা নাটানিতো হ'বৰে বাৰু এইটো হৈছে আৰু এতিয়া নৰ্মেল হৈ গৈছে বটদ্ৰৱা আৰু ৰূপহীয়াত সমষ্টিত দেখা গৈছে যে UDF-ত আমি নোটিছ দিছোঁ কৰিবই আমি জানো না কেনে হেমন্ত বিশ্ব শৰ্মাই যে কৈছে মুছলিম এৰিয়াৰ পৰা 20টা চিট আমি ওলাই আনিম ডাইৰেক্ট বিজেপি দিলেতো নোলাব এই দুইজনক এজেণ্ট বনাই পইচা দি ৰাইজৰ দলক আৰু সেই যে আজিৰ আমাৰ নুৰিন জ্যোতিৰ দল এই দুইটা খাৰা কৰি দিছে সেইসকলে 5,000 3,000 2,000 কৰি চিট পাব ভোট পাব কোনো এটা দলক হাৰুৱাব পাৰে নেকি তাৰ পৰা ওলাব পাৰে নেকি চান্স লৈছে পইচা বেহিচাপ আছে খৰচ কৰি আছে একো ক'ব নাই নাই নিৰ্বাচনত যিহেতু দলৰ সভাপতি হিচাপে মই এটা পৰিচালনা কৰিছোঁ 26খন যিহেতু আসন কিমান বলৱৰ্তী হ'ব বুলি আশা কৰিছে পূৰ্বতকৈ আমাৰ বহুতখিনি ভাল হ'ব মই গভীৰ আশাবাদী চাওক এতিয়া প্ৰথম ফেজৰ নিৰ্বাচনৰ কাৰণে আমি এইকেইদিন জোৰদাৰ কুচকাৱাজ কৰি আছোঁ বাকীটো সময় আছে নিৰ্বাচনটো 3টা ফেজত যিহেতু অনুষ্ঠিত হ'ব আমি সকলো দিশ চাই মেলি আমি প্ৰাৰ্থিত্ব দিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ লগতো আমি কথা বতৰা পাতিছোঁ সাৰ্ভে কৰিছোঁ বহুখিনি দিশ চাই প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ যিহেতু বা চিটবিলাক আমি লৈছোঁ গতিকে মই গভীৰ আশাবাদী এইবাৰ ভাল হ'ব আৰু এইটো আপোনালোকে নিশ্চিত থাকক যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বতে
ৰাজ্যখনত মিত্ৰজোঁটৰ চৰকাৰ হ'ব, এখন শক্তিশালী চৰকাৰ হ'ব, পূৰ্বতকৈ অধিক শাসন লাভ কৰিব। গাঁৱত সমষ্টিত দেখা পোৱা গৈছে জনবাছাৰ এজন প্ৰাৰ্থী আৰু কংগ্ৰেছ সমৰ্থিত, তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতা কেনেকুৱা হ'ব? নাই কোনো প্ৰতিদ্বন্দ্বিতা ইয়াত নহয় কাৰো লগত। আৰু যি কংগ্ৰেছ দল দেশৰ স্বাধীনতা আনিছিলে, যি কংগ্ৰেছ দলে সেই স্বাধীনতা অনা দলটোৱে যিহেতু এই সমষ্টিটোত কোনো আপত্তি নকৰাকৈ ছিটটো এৰি দিছে, সেইটোৱে প্ৰমাণ কৰে আচলতে কি। আৰু বাকী নিৰ্বাচনৰ পূৰ্বে আছুৱে আকৌ কা বিৰোধী আন্দোলন তীব্ৰতৰ কৰিব বুলি কৈছে আজি সংবাদমেল দীপাংকৰ নাথে, কিবা প্ৰভাৱ পেলাব নেকি নিৰ্বাচনত? চাওক, এতিয়াতো মই কি ক'ম, আছু ময়ো কৰিছিলোঁ, গতিকে আছুটো সদায় অৰাজনৈতিক হৈ থকাটো অসমৰ মানুহে বিচাৰে। কাৰণ জাতিৰ বিভিন্ন সংকটৰ মুহূৰ্তত, সংকটৰ সময়ত আছুৱে যি ভূমিকা লৈছিল, সেই ভূমিকাৰ কাৰণে জাতীয় সংগঠনৰ মৰ্যাদা লাভ কৰিছিল। গতিকে এই সংগঠনটো বৰ্তমান নাথাকিলেও আজি বহু আছু এৰি অহা মানুহৰ এই সংগঠনটোলৈ অৱদান আছে। আজি বৰ্তমান নেতৃত্বই এটা ৰাজনৈতিক চোলা পিন্ধি লৈছে, এইটোতো আপোনাৰ নিৰ্বাচনৰ পিছতে ইয়াৰ ফলটোতো ওলাব, যিটো আমি মনে প্ৰাণে কামনা নকৰিছিলোঁ। সেইটো এটা দুখজনক কথা। আৰু আপোনালোকে দেখিছে যে লোকসভা নিৰ্বাচনৰ আগে কা মুভমেণ্টটো কিমান জোৰদাৰ হৈছিল, আৰু বিশেষকৈ উজনি অসমতে হৈছিল। লোকসভা যিবিলাক প্ৰাৰ্থী, লোকসভা মানে যিসকল MP হ'ব, সেই MP সকলেই নিৰ্ণয় কৰিব পাৰে যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন কেনেধৰণৰ হ'ব, সংশোধন হ'ব বা নহ'ব, এই কথাবিলাকত ডিচিশ্যনটো লয় MP সকলে। সেই MP নিৰ্বাচনত যিবোৰ অঞ্চলত আন্দোলনটোৱে এটা বেলেগ ৰূপ পাইছিল, তাততো কোনো প্ৰতিদ্বন্দ্বিতা নহ'ল আন্দোলনৰ লগত, জিকাই পঠালে। ভাৰতীয় জনতা পাৰ্টীৰ MP লখিমপুৰত জিকিছে, ডিব্ৰুগড়ত জিকিছে, তাত কি প্ৰতিদ্বন্দ্বিতা হ'ল লোকসভা ইলেকশ্যনত? সেইবিলাক ঠাইতে আন্দোলন হোৱা নাছিল জানো? যোৰহাটত কি প্ৰতিদ্বন্দ্বিতা হ'ল? গতিকে ইয়াৰ প্ৰভাৱ ইলেকশ্যনত অকণো নপৰে। ৰাজনৈতিক দলসমূহক কা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ কৈছে, আপোনালোকে এইটো কোনে কৈছে? তেওঁলোকে দেখা নাই নেকি ইমান দিনে কোনে কি কৰি আছে দেখা নাই? ৰাজনৈতিক চোলাটো খুলি ল'ব লাগিব। ধন্যবাদ।